ঐ তেজ এইজনী হিয়া নহয়নে? তোৰ এতিয়াও মনত আছে? আৰে কিয় মনত নাথাকিব? ঐ কি ভাবি আছো? নাই শৈশৱৰ কথাবোৰ মনত পৰি গ'ল। হ'ব হ'ব, এইবোৰ ভাবি লাভ নাই। নহয় সৰুতে এইটো ৰাস্তাতে অহা যোৱা কৰিছিলোঁ। তাকে নাজানে জাত পাত মহা ছোৱালীক তাইৰ লগত লগ লাগি তই সকলো পাহৰি গলি। হা ৰহ, তোক আজিয়ে বৰ্ডিং স্কুললৈ পঠাই আছো, নহ'লে কথা বেয়া হৈ যাব। ঐ ছোৱালী, কান্দি দেখিব নালাগে, তই বেলেগ বস্তু আছ। ঐ বল বল, খুৰা এইবোৰ বেয়া পায়। দেউতাই বেয়া পোৱা ভাল পোৱাৰ লগত মোৰ সকলোবোৰ নহয়। হয় বুঢ়া, অৱশ্যে ৰিলেশ্যনটো অলপ চেঞ্জ কৰিব পাৰিলে ভাল হয়। ঠিক আছে ঠিক আছে, নাই নাই কোনো কথা নাই। আচ্ছা অঁ মই বাৰু তাক পঠিয়াম। কি ক'লে? ঠিক আছে ঠিক আছে, মই তাক লৈ যাম। দেউতা মই ফুৰি আহোঁ। ক'ত যাওঁ? নাই এনেই অকণমান গাঁওখন ঘূৰোঁ। আচ্ছা সোনকালে। ঠিক আছে। শুনচোন বাবা, অঁ কোৱা। দুইদিনতে আমি বৰুৱাৰ ঘৰলৈ যাম, তয়ো ওলাবিচোন। পৰহি আহিছোঁ, 2-3 দিনৰ পিছত যাম দিয়া। এতিয়া আহিছোঁ। হিয়া কোন? সঁচাকৈ মোক চিনি পোৱা নাইনে? নাই অভিনয় কৰিব শিকিলে মানে ইমান দিনত। মই কিন্তু যিজনী হিয়াক লগ পাইছিলোঁ সৰুতে, তাই কিন্তু অভিনয় কৰিব নাজানিছিল। আপুনি কি অভিনয়ৰ কথা কৈছে? সৰুৰ কথা কৈছে? মই হ'লে একো বুজি পোৱা নাই। হিয়া এইবোৰ এৰা না, আগৰ কথাবোৰ ভাবা অলপ। প্লিজ বিশাল, মই আৰু সেই অতীতবোৰ মনত পেলাব বিচৰা নাই। মই কিন্তু সেই আগৰ অতীতবোৰ বিচাৰিয়ে গাঁৱলৈ উভতি আহিছোঁ। গুচি যোৱা গৈ চহৰলৈ। গাঁৱত থাকি কি পাবা? সোণালী সপোনবোৰ জীপাল কৰিবলৈ আহিছোঁ। নালাগে, গুচি যোৱা গৈ। হিয়া প্লিজ কথাবোৰ বুজা। মই চব বুজি পাওঁ। তেনেহ'লে অহাকালি 4টা বজাত দলঙৰ ওচৰত ৰৈ থাকিম। একো লাভ নহ'ব। যদি মই সঁচা হয় নিশ্চয় লাভ হ'ব। মই যাওঁ। ঐ অহাকালি আবেলি 4 বজাত লগ পাম। পানীটো লৈ আহ। দাদা দাদা, তই কামৰ পৰা কেতিয়া উঠিবি? সন্ধিয়া হ'ব। কিয়? নাই এনে। ঠিক আছে, তই টিউশ্যনৰ পৰা আহি ঘৰতে থাকিবি। হ'ব। আহিছোঁ দে। কি ক'ব লগা আছে ক'ব লাগে। মোৰ হাতত ইমান সময় নাই, ঘৰলৈ সোনকালে যাব লাগে। ৰ'বাচোন, ইয়াত অলপ বহি কথা পাতোঁ। মোৰ ইমান সময় নাই, ঘৰলৈ সোনকালে যাব লাগিব। ইমান দিনে মোৰ কথা এবাৰো মনত পৰা নাই। ফল নধৰা গছ ৰুই লাভেই বা কি? মোৰ চকুত চাই ক'ব পাৰিবানে? কি চকুত চাই ক'ব লাগে? সঁচাটো সঁচাই ন। অভিমান সামৰি সঁচা কথাবোৰ কোৱাচোন। নিজে বা কিমান মনত ৰাখিছে? প্ৰতিটো সময় মনত ৰাখি আছোঁ, তুমিয়ে পাহৰিছা। আজিলৈকে কিমান ৰাতি উজাগৰে কটালো, তাৰ হিচাপে ৰাখিব নোৱাৰিলোঁ। সঁচাকৈনে? বুকুৰ চোতালত ফুলিছে ফুলে পাহি, আল ফুলে যতনে ৰাখিছো তোমালে তুমি এবাৰ
কথা ক'লে তেজৰ কুহে কুহে প্ৰেমৰ জোৱাৰ উঠে খুজি দুখুজি কৈ হেঁপাহে পাহিমে তই আকৌ সেই জাৰজনীৰ লগতে খেলা পাতিছ তাইক তুমি তেনেকৈ নকবা দেউতা তুমি ভগৱানৰ ইমান বেয়া ছোৱালী নহয় তাই তই মোক তাইৰ ভাল বেয়াৰ চাৰ্টিফিকেট দিব নালাগে মই যাম মই এতিয়াই যাম অনল 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 তোমাৰ ভনীয়াৰাই ক'ত কি কৰি থাকে জানিছানে এইবোৰ খবৰ ৰাখিছানে নালাগে নালাগে তাইৰ মুখ চাবলৈ অহা নাই তাইৰ মুখখন চাই মোৰ দিনটো নষ্ট নকৰো যাৰ মাক দেউতাকৰে ঠিকনা নাই ক'ৰ বা জাৰত হয় মোৰ ভনীয়ে নহয় ইয়া কষ্ট পালে মানুহে কিমান তললৈ নামিব পাৰে হয়তো আপুনি অনুমান কৰিব পৰা নাই এইবোৰ অনুমান কৰাৰ মোৰ সময় নাই মই এটা কথাই কওঁ তোমাৰ ভনীয়েৰাক মোৰ ল'ৰাৰ পিছ ল'বলৈ নিদিবা এইবোৰ ছোৱালী এনেকুৱা সপোন দেখাটো পাপ নহ'লে ময়ো ৰাজেন হাজৰিকা হয় ময়ো দেখুৱাই দিম কি কৰিব পাৰোঁ ময়ো অনল মানে জুইকুৰা যদি জ্বলাই লয় গমেই নাপাব কেতিয়া পুৰি চাই হৈ যায় এইবোৰ ধমক দি লাভ নাই ভনীয়েৰক শাসন কৰ নহ'লে তো নহ'লে কি কৰিছে আপুনি নিজৰ শাসন কৰক পিছত মোৰ ভনীৰ কথা ক'ব তই মানে ভনীয়েৰক এনেকৈ এৰি দিছ মুখ চম্ভালি কথা ক'ব এইখন হাত দেখিছে নহয় খেতি কৰা হাত হয় এবাৰ যদি পৰিব লাগে কিমান দিনলৈ বেহুজ হৈ থাকে গমেই নাপাব মোৰ গাত হাত দিবি তই জনাই নাই মোৰ কিমান পাৱাৰ দেখুৱাইছে ভালে ভালে কৈছোঁ ওলাই যাওক নহ'লে কাচিৰে ধান যেনেকৈ কাটে আপোনাৰ ভৰি দুখনত আহি বগৰাই থয় চাই ল'ম তহঁতক তই আকৌ কিয় আহিছ বল ঘৰলৈ বল তুমি যোৱা দেউতা তুমি এইবোৰ নুবুজিবা মোৰ অলপ কথা আছে ইয়াৰ বাপেক পুতেকক সোনকালে ওলাই যাবলৈ কওঁ নহ'লে প্লিজ তোমালোক যোৱাগৈ আমাক আৰু অশান্তি নকৰিবা ৰ'বাচোন ইয়া দাদা অলপ শুনকচোন দেউতাৰ কথা ভুল নুবুজিব মই সেই তাইক ভাল পাওঁ বাবা তই পাগল হৈছ নেকি মই তাইক ভাল পাওঁ আৰু তাইক মই বিয়া কৰাব বিচাৰোঁ ভাল পাওঁ বিয়া কৰাবি এইখন ল মোৰ পৰা উপহাৰ খেতি কৰি দেখাই দে লাগিলে মোৰ ভাগৰ আধা মাটিও লৈ ল'বি যদি খেতি কৰি দেখাব পাৰ দেউতাৰ টকাত বাদ দি যা মোৰ ভনীক কওঁ আশা দি ঠিক আছে এইখনকে মোৰ আশীৰ্বাদ হিচাপে লৈ আজিৰ পৰা মই মোৰ প্ৰেমৰ পৰীক্ষাত নামিলোঁ বাবা তই এইবোৰ নোৱাৰিবি তই পাগল হৈছ হা মই পাৰিম দেউতা তুমি চাই থাকা তহঁতে মোৰ ল'ৰাটোক পাগল কৰিলি এইটো চা এই কামত লাগি গ'ল না কথাবোৰ ভাবিব লাগিব বুকুৰ চোতালত ফুলিছে ফুলে পাহি